হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ ভালেই চাগে, আমাৰো ভালেই। আজি এটা নতুন ৰেচিপি আনিছোঁ, শেষলৈকে আপোনালোকে চাব, তেতিয়াহে জানিব মই কি বনাম। এইফালে মই টাৱাখন গৰম হৈ গ'ল, তেল দি লৈছোঁ। তেলখিনি গৰম হৈ গৈছে, এতিয়া মাছ দি দিছোঁ। মাছখিনি মই ধুনীয়াকৈ ভাজি লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে জানিব মই কেনেকৈ বনাম। এতিয়া মই মাছখিনি দি আছোঁ টাৱাখনত। এইফালে মই চব্জিখিনি ৰেডি কৰিলোঁ। মূলা আৰু মূলা ঠাৰি, আলু এইখিনি মই কাটি ৰেডি কৰি লৈছোঁ। আৰু মই এতিয়া এটা কেৰাহীত অলপ পানী দি এইটো বইল কৰি ল'ম। যিহেতু মূলা ঠাৰিটো অলপ টান হয়, সেইটো কাৰণে মই অলপ সিজাই ল'ম। ইফালে মোৰ মাছ ভাজি প্ৰায় আধা হৈছে আৰু এতিয়া মই উল্টাই দিছোঁ মাছখিনি। মাছ ভাজি হৈ গৈছে, মই মাছখিনি নমাই লৈছোঁ। মই মাছখিনি অলপ ভালকৈ ভাজিছোঁ, যিহেতু অলপ ভালকৈ ভাজিলে সোৱাদটো বেছি ভাল লাগে। এইফালে মই সিজাই আছিলোঁ, সিজিছে। হালধি অলপ দি দিছোঁ আৰু বিলাহীখিনি দি দিছোঁ। মই অলপ লৰাই দিম। সিজিছে। ইফালে মই কেৰাহীটোত গৰম কৰি অলপ তেল মই দি দিছোঁ। এতিয়া দেখিছে, জলকীয়া কেইটামান দি দিছোঁ। আৰু এটা আপোনালোকক কথা ক'ব থাকিলে, মই যিহেতু মাছখিনি যিখিনি ভাজিছিলোঁ তেলটো, সেই তেলটোৱে আপুনি তেল মাৰিব, তেতিয়া আৰু বেছি সোৱাদ হয়। মই সেই তেলটোহে দিছিলোঁ। এতিয়া দেখিছেনে, ইমান ধুনীয়া হৈছে, ধুনীয়া এটা গোন্ধ ওলাইছে মূলা শাকৰ। এই মূলা ঠাৰিৰ সৈতে মাছ আৰু বিলাহী এনেকৈ দি আপোনালোকে বনাই খাবচোন, ইমান সোৱাদ লাগে। মই কিন্তু বহুত ভাল পাওঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো কেনেকুৱা পালে। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব, তেতিয়াহে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে পাব। দেখিছেনে, এইখিনি কি ধুনীয়া লাগিছে। মুৰ্গীটো খাওঁ খাওঁ লাগিছে দেই। আজিলৈ আহোঁ, বাই বাই।